নমস্কাৰ গুড মৰ্নিং আজি আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ ডিমগুৰি হৈ দুবদৰীয়া হৈ খনামুখ হৈ আমি নিজৰ গন্তব্যস্থান পাম বলক ইতিমধ্যে আমি ডিমগুৰি LP স্কুল পাইছোঁহি ডিমগুৰি নামঘৰ ডিমগুৰি LP স্কুল তাৰপৰা এইটো দুবদৰীয়া ৰাস্তাত আমি আহি আছোঁ আমি দুবদৰীয়া তিনিআলি পামগৈ অলপ সময় পিছতে ডিমগুৰি আগবাঢ়িছোঁ আপোনালোকে চাই থাকক বহুত সুন্দৰ ইয়াৰ পথাৰত মাছ ধৰি আছে হাতীবাদ বসুন্দাই জাল মাৰিছে আমাৰ এনাজে ঘুমি যাব পেলাইছেহে যিহেতু জালখন বলক গৈ থাকোঁ এটা সুন্দৰ পৰিৱেশৰ মাজে গৈ আছোঁ এয়া মুকলি পথাৰ দেবেন দা কি ক'ব এতিয়া খেতি কৰি আছে ৰাইজে খুব সুন্দৰ খেতি হৈছে এতিয়া পানী বিশেষকৈ কম হৈছে ইয়াত পানী বৰষুণৰ প্ৰয়োজনীয়তা আছে তথাপিতো মানুহবিলাকে যিমানখিনি পাৰিছে সিমানখিনি এতিয়া বৰ্তমান সময়লৈকে ৰুই আছে আজি আমাৰ যাত্ৰাটো কৈ দিয়ক আকৌ আজি আমাৰ যাত্ৰা এতিয়া আহি পেলাই আমি দুবদৰীয়া ৰাস্তাত আহি আছোঁ এতিয়া দুবদৰীয়া তিনিআলি পামগৈ আৰু দুবদৰীয়া তিনিআলি পোৱাৰ পিছত আমি খনামুখ পামগৈ খনামুখ পোৱাৰ পিছত মাউতগাঁও হৈ পেলাই আমি নহয় আজি কপিলাচুক যাম কপিলাচুকলৈ যাম মানে এতিয়া ডাইৰেক্ট এনেকৈ নঘূৰোঁ ডাইৰেক্ট এইফালে গৈ কপিলাচুক যাম যিহেতু আমাৰ নহ'লে জাৰ্ণিটো বহুত কম হ'ব আজি মই কিন্তু জাৰ্ণিটো চিডিউলটো বনাই থৈছোঁ ডাইৰেক্ট কপিলাচুক হৈ চাৰিঙীয়া হওক দকালে খনামুখ হায়াৰ ছেকেণ্ডেৰী ফিল্ডেদি ওলাম কোনো কথা নাই যিহেতু নহ'লে কম খোজকঢ়া নিচিনা হ'ব আজি কালিলৈ যাত্ৰাটো কৈ দিয়ক কাইলৈ যিহেতু দেওবাৰ এটা স্পেচিয়েল যাত্ৰা কালি যাত্ৰা আমাৰ গৌৰীসাগৰ হ'ব তাৰমানে দিখমুখ মগল কলেজ হৈ পেলাই আমি গৌৰীসাগৰলৈ যাম গৌৰীসাগৰৰ পৰা খনামুখ হৈ আহি আমি নপামুখ পামি আমাৰ কাইলৈ দিনটো বহুত দীঘলীয়া এটা যাত্ৰা হ'ব যিহেতু দেওবাৰ কালিলৈ খালি অলপ সোনকালে ওলাব লাগিব আজিও আমি ওলাইছোঁ আজি 10 মিনিট আমাৰ দেৰি হৈছে আমি 4:10 ওলাইছোঁ ঠিক আছে দেবেন দা সুতৰাহাবিলৈ যোৱা ৰাস্তাটো আমি সেইটো ৰাস্তাত এতিয়া নাযাওঁ এতিয়া আমি দুবদৰীয়া ৰাস্তাটো গৈ আছোঁ আমি দুবদৰীয়া তিনিআলি পামগৈ এইটো সুতৰাহাবিলৈ যোৱা ৰাস্তা এই পানী যোগান আছে নি ইয়াত আছে এয়া কৈ দিয়ক এই আমি দুবদৰীয়া তিনিআলি পাইছোঁ এইটো পানী যোগান আছে নি সেইফালে আছে কি দুবদৰীয়া গাঁৱৰ M স্কুলখন আছে এইফালে মানুহবিলাকৰ মানুহবিলাক প্ৰায় উঠাই নাই বহুখিনি মানুহ আচলতে উঠিবলৈ এতিয়া বাকী আছে এতিয়া মানুহখিনি সম্পূৰ্ণ নিৰ্যাত আছে খুব সুন্দৰভাৱে আচলতে পানী যোগান আঁচনিটো ইয়াত প্ৰস্তুত কৰিলে ৰাইজৰ সুবিধাৰ্থে আৰু এইজোপা বৰগছ দেখিছে বৰগছ খুব সুন্দৰ সেইটো কাৰণে ৰাস্তাটো অলপ ভাল কৰিলে ৰাস্তাটো বহুত ধুনীয়া আমি এতিয়া কপিলাচুক যাম পাইছোঁ এইভাগে নামঘৰ নতুনকৈ নিৰ্মাণ কৰিছিলে তেওঁলোকে বহুত দিনৰ পুৰণি নামঘৰ আছিলে যদিও নতুনকৈ নিৰ্মাণ কৰি লৈছে খুব সুন্দৰভাৱে এতিয়া নিৰ্মাণ কৰি লৈছে এতিয়া দুবদৰীয়া নামঘৰ আমি পাইছোঁহি 1965 চনতে স্থাপিত হোৱা বহুত পুৰণি নামঘৰ এইপিনে দুবদৰীয়া LP স্কুল আছে ভিতৰভাগে আছে খুব সুন্দৰ এই আমি খনামুখলৈ পোনে পোনে যায় আমি খনামুখলৈ এতিয়া নাযাওঁ এইপিনে দুবদৰীয়া এইটো ৰাস্তাদি সোমাই দিম আমি কপিলাচুক যাম আৰু কপিলাচুকে গৈ পেলাই আমি চাৰিঙেদি উভতি আহিম ইতিমধ্যে আমি এই কপিলাচুকলৈ যোৱা ৰাস্তাটো পাইছোঁহি মানে এইফালে দুবদৰীয়া গৌবাটেদি যাম বলক চাই থাকক ভিডিঅ' ইতিমধ্যে কপিলাচুকৰ ফালে সোমাই যোৱা সেই পথটো পাইছোঁহি না ভাগ লাগিছে কপিলাচুক নাই অকণ নালাগে বহুত ধুনীয়া লাগিছে খালি গা ঘামটো ওলাইছে এই কপিলাচুকৰ ৰাস্তাত আমি আগবাঢ়িছোঁ
আৰু এইপিনে গৈ পেলাই আমি চাৰিকে গাড়ী ওলাম আহক গৈ আহক ৰাতিপুৱা একদম পুৰা কঁঠাল এইটো বেন্দা এই কৃষ্ণচূড়া দেখিছে যে বহুত ধুনীয়া লাগিছে কিন্তু পৰিৱেশটো ইমান ধুনীয়া সুন্দৰ লাগিছে আৰু বিশেষকৈ একা বেকা ৰাস্তা নাই এই একা বেকা ৰাস্তাবিলাকত একদম চুকবিলাকত এনেকৈ ৰুই দিয়াৰ কাৰণে বহুত ধুনীয়া লাগিছে আৰু এইপিনে পথাৰ সম্পূৰ্ণৰূপে পথাৰ মানুহ ব্যস্ত হৈ আছে খেতিত প্ৰায় ৰুই শেষ হ'ব হৈছেগৈ এই কৃষ্ণচূড়া ফুলজোপা দেখি পিনে আপুনি কি ক'ব মোৰ গান তালে মনত পৰে কৃষ্ণচূড়াৰে চিৰিলি চিৰিলি পানী ও কৃষ্ণচূড়াৰে চিৰিলি চিৰিলি পান গৈ থাকোঁ গান গাই থাকিলে দেৰি হ'ব যিহেতু ইতিমধ্যে খনামুখ দ ঘৰফলীয়া গাঁৱৰ নামঘৰ পাইছোঁহি ইমান সুন্দৰকৈ গেটখন বনাই থোৱা আছে কৃষ্ণ প্ৰভু তাৰ ৱাটাৰ চাপ্লাই পালোঁ ধুনীয়া মৰমৰ যোৰহাট কপিলা গণকৰ পানী যোগান আঁচনি পাইছোঁ আমি ধুনীয়াকৈ পানী দি আছে বলক গৈ থাকোঁ না আমি পালোঁহি আমি 65 নং কপিলা চুক প্ৰাথমিক বিদ্যালয় পাইছোঁ এনচুক নামঘৰ পাইছোঁহি ইতিমধ্যে আমি কপিলা চুক মানে পাৰ হ'লোঁ চাৰিঙীয়া গাঁও কপিলা চুক দ ঘৰফলীয়া গাঁৱৰ নামঘৰ পূৰণ পাইছোঁ আৰু এতিয়া আমি খনামুখৰ পিনে যাত্ৰা কৰিছোঁ খনামুখৰ পৰা একদম পোনে পোনে আমি নগাঁৱলৈ যাম খনামুখ তিনিআলি পালোঁহি সেয়া প্ৰথমটো তিনিআলি গৰু গৈ আছে মানুহ গৈ আছে গগৈ হোটেল ইতিমধ্যে আমি খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় পাইছোঁহি বহুত ভাগৰুৱা দিবেন কি খবৰ আজি জাৰ্ণিটো আৰু যিহেতু ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে আজি বহুত দূৰ খোজকাঢ়িছোঁ আৰু 3 কিলোমিটাৰ আছে আৰু 3 কিলোমিটাৰ আছে আমাৰ ঘৰৰ ওচৰলৈকে বহুত ধুনীয়া লাগিছে আৰু এনেকৈ ধৰণে আমি সদায় গৈ থাকিম কাইলৈ গৈ যাম গতিকে আজিৰ দিনটো কালিতকৈ আচলতে আজি বেছি দূৰত্ব যে লাগিছে বিশেষকৈ কপিলা চুকৰ ৰাস্তাটো বহুত একা বেকা আমি একা বেকাক লৈ পেলাই আমি শেষত আমি কিবা এটা কম পাব ঠিক আছে বৰ্ষ জাতীয় বিদ্যালয় খনামুখ পাইছোঁ গৈ থাকোঁ ইতিমধ্যে শ্ৰী শ্ৰী আদ্যদপানী গজলা সত্ৰ পাইছোঁহি 1 নং মাউতগাঁৱত সোমাইছোঁ 1 নং মাউতগাঁও ইতিমধ্যে মাউতগাঁও বৰনামঘৰ পালোঁহি এয়া আমি মাউতগাঁও পাৰ হৈছোঁ আমি নপাম গাঁৱত প্ৰৱেশ কৰিবলৈ লৈছোঁ টাৰ্ণিংটো পাইছোঁ আমাৰ এইটো মেচ বুলি কয় গতিকে আমি ইয়াৰ পৰা আমাৰ নপাম গাঁও আৰম্ভ হৈছে আৰু এই নপাম গাঁৱৰ আমাৰ ঘৰলৈকে ইয়াৰ পৰা 1.5 কিলোমিটাৰ ৰাস্তা আছে আৰু 1.5 কিলোমিটাৰ পাছতে আমাৰ আজি যাত্ৰা সমাপ্তি হ'ব অহা কাইলৈ আমি যাত্ৰা কৰিম আমাৰ ঘৰৰ সন্মুখৰ পৰা দিখমুখ হৈ গৌৰীসাগৰ খনামুখ হৈ আমাৰ আকৌ পুনৰ নপাম বোকাজান গাঁৱলৈ ধন্যবাদ ধৰক আমিও দেখুৱাই থাকিম ক'ত গৈছোঁ কি কৰিছোঁ ৰাতিপুৱা সময়তো আমি 2 ঘণ্টাত কিমান ঘূৰিলোঁ আজিও আমাৰ 2 ঘণ্টা ওপৰ হৈ গৈছে আজি আমাৰ 2 ঘণ্টা ওপৰ হৈছে আৰু আছে আৰু কালি আছিলে 2 ঘণ্টা 20 মিনিট আজি 2 ঘণ্টা হৈ গৈছে ইতিমধ্যে বলক দেখুৱাই দিম ৰাস্তা আমাৰ গাঁৱতে এনেকুৱা অসুবিধা হয় খোজকাঢ়িবলৈ এনেকুৱা ৰাস্তাবিলাকত ভৰি এনেকুৱা বিষায় তথাপিও
চেষ্টা কৰি আছোঁ কৰি মানে কৰিবই লাগিব গৈয়ে থাকিম ঘূৰা গোটেই বিষাই যায়গৈ এইটো ৰাস্তাত বহুত আমি নৱম বোকাজান মধ্য ইংৰাজী বিদ্যালয়খন পাইছোঁহি আৰু এয়া হৈছে পুৰণা বৰনামঘৰ নৱম বোকাজান গাঁও আমি ইয়াত আহি উপস্থিত হৈছোঁ আৰু ইয়াৰ পৰা আমাৰ প্ৰায় 1 কিলোমিটাৰ আছে কেনেকুৱা ভালনে ভাল অঁ অঁ ইতিমধ্যে নপাম বৰনামঘৰ পালোহি নৱম বৰনামঘৰ পাইছোঁ এতিয়া বৰনামঘৰত উপস্থিত হৈছোঁ এতিয়া বনাই আছে নতুনকৈ আকৌ আৰু আমাৰ আধা কিলোমিটাৰ অলপ বেছি বোলো ইতিমধ্যে ভাগৰিও পৰিছোঁ ডিপেণ্ডা ক'ত গ'লোঁ কৈ দিয়ক আজি আমি 4 বজাত আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ আমি প্ৰথম ডিমৌগুৰি গ'লোঁ ডিমৌগুৰিৰ পৰা দুপদৰীয়াৰ পৰা কপিলাচুক হৈ চাৰিঙীয়া হৈ খনামুখ হৈ 1 নং মাউতগাঁৱেদি আহি আমি নপাম বোকাজান গাঁৱত পাইছোঁহি আমি আজি এটা বস্তু গম পালোঁ যে আচলতে কি খনামুখ অঞ্চলত আটাইতকৈ যদি একা বেকা এটা ৰাস্তা আছে সেইটোৱে হৈছে কপিলাচুকৰ ৰাস্তাটো গতিকে কপিলাচুকৰ ৰাস্তাটোৰ নিচিনা একা বেকা ৰাস্তা বহুত জেগাত আমি দেখিবলৈ পোৱা নাই আমি আজি প্ৰথম দেখিবলৈ পাইছিলোঁ কপিলাচুকৰ ৰাস্তাটো আজি প্ৰথম গৈছিলোঁ আমি আৰু সেইটো কাৰণে আচলতে মহেন্দ্ৰ হাজৰিকাই এনেই গোৱা নাছিলে মহেন্দ্ৰ হাজৰিকাই এটা গীত গাইছিলে দিচাংমুখক লৈ পেলাই গাইছিলে কিন্তু দিচাংমুখতকৈ কপিলাচুক আচলতে গৈছিলে আমাৰ খনামুখ অঞ্চলত কপিলাচুক আচলতে গৈছিলে ৰাস্তাটো আটাইতকৈ একা বেকা ৰাস্তা এই খনামুখৰে একা বেকা দীঘলীয়া বানী দীঘলীয়া বানী পিছত আকৌ পাহৰি থাকিলে এতিয়ালৈ ভিডিঅ'টো সামৰোঁ সিহঁতখিনিও গৈছিলে খোজকাঢ়িবলৈ সিহঁতকেইটা ভিডিঅ'টো সামৰোঁ আৰু এজন একদম পূৰা বিশেষ মানুহ ৰাতিপুৱা মৰ্ণিং ৱাক সদায় কৰে কাটিবি হ'ব আজিলৈ সামৰোঁ বহুত দীঘলীয়া হ'বগৈ নহ'লে ভিডিঅ'টো এইজন আমাৰ ধৰ্মেন্দ্ৰ শেষত আমি ধৰ্মেন্দ্ৰক দেখুৱালোঁ আজি খোজকাঢ়িলে কেনে নাই কথা পাওঁ মই এজন অঁ ঠিক আছে অহা কালিলৈ আমি যাম দিখৌমুখ গৌৰীসাগৰ তাৰপৰা গৌৰীসাগৰ হৈ খনামুখ হাতীখুলি খনামুখ তাৰপিছত ডাইৰেক্ট নপাম ইমানতে সামৰোঁ থেংক ইউ